এখন গাঁৱত এগৰাকী বৃদ্ধা মহিলা আছিল। মহিলাগৰাকী বৰ দুখীয়া আছিল, কিন্তু মুখত সদায় এটা হাঁহি বিৰিঙি থকা আছিল। মহিলাগৰাকীয়ে প্ৰতিদিনে অলপ আহাৰ বনাই নদীৰ পাৰলৈ লৈ যায় আৰু তাত বহি উপভোগ কৰি বৰ ভাল পায়। মহিলাগৰাকীয়ে এই কামটো সদায় কৰে। এদিন নদীৰ পাৰলৈ যাওঁতে মহিলাগৰাকীয়ে এটা শিলৰ টুকুৰা দেখা পালে। শিলৰ টুকুৰাটো বৰ উজ্জ্বল আৰু মূল্যৱান যেনো লাগিল। মহিলাগৰাকীয়ে টুকুৰাটো পাই নিজৰ বাস্কেটত ভৰাই থলে। সেই সময়তে নদীৰ কাষেৰে এজন বাটৰুৱা আহিছিল। বাটৰুৱাজনে আইতাগৰাকীক দেখা পাই কিবা খাবলৈ আছে নেকি সুধিলে। তেতিয়া আইতাগৰাকীয়ে নিজৰ বাস্কেটৰ পৰা অকণমান আহাৰ উলিয়াই মানুহজনক খাবলৈ দিলে। মানুহজনৰ নজৰ সেই শিলটোত পৰিল আৰু মানুহজনে একো নভবাকৈয়ে আইতাগৰাকীক শিলটো খুজিলে। আইতাগৰাকীয়ে হাঁহি মুখেৰে শিলটো দি দিলে। মানুহজনে শিলটো পাই বৰ আনন্দ পালে আৰু শিলটো লৈ আগবাঢ়ি গল। শিলটো লৈ গৈ থাকোঁতে মানুহজনে অনুভৱ কৰিলে যে এই শিলটো বহুত মূল্যৱান যেন লাগিছে, কিন্তু আইতাগৰাকীয়ে একো নভবাকৈয়ে মোক শিলটো দি দিলে। মানুহজনৰ বৰ দুখ লাগিল আৰু দোষী যেন অনুভৱ হ'ল। গতিকে মানুহজনে পিছদিনাখন ৰাতিপুৱা পুনৰ নদীৰ পাৰলৈ গ'ল আৰু আইতাগৰাকীক শিলটো ঘূৰাই দিলে আৰু ক'লে, আইতা, মই এই শিলটো নিবিচাৰোঁ। মই বিচাৰোঁ আপোনাৰ হৃদয়ৰ দৰে শক্তি, যিয়ে এই শিলটো আনক দিবলৈ উদাৰ কৰি তুলিলে। আইতাগৰাকীয়ে হাঁহি উত্তৰ দিলে, প্ৰকৃত শান্তি এই মূল্যৱান সম্পদত পোৱা নাযায়, পোৱা যায় দয়া আৰু উদাৰতাত।